আৰু মানে দুদিনমানৰ পিছত মই যেন কাজিৰঙা যাম বুলি ভাবিছিলোঁ, হাতী চাবলৈ, হাতী ইয়াতে দেখি গৈছোঁ। মই মানে কাজিৰঙা নাযাওঁ বুলিয়ে ভাবিছোঁ 550 দি পিনে। তাৰপিছত এইফালে হৰিণা আছে, হৰিণা হাতী ইয়াতে দেখিলোঁ, কাজিৰঙা নাযাওঁ বুলিয়ে ভাবিছোঁ। কি কওঁ চাওঁ হয় নাই? ইমান দাম লৈছে 550 টকা টিকেট, ক'ৰবাত বাৰু ইমান দাম লয় নে বাৰু? তো এইফালে মই ভিতৰলৈ সোমাই আহিছোঁ। এখন হৈ গ'ল বিদ্যুৎ দা ভাগৰ গাড়ীখন। ইয়াত কি লিখা আছে? জয়া অসম বুলি লিখা আছে। তো মই ভিতৰলৈ সোমাই আহিছোঁ। এইফালে নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মানে আজি যাম মই বিদ্যুৎ দাৰ ঘৰত শাক উঘালিবলৈ, মানে পালেং শাক কাইলৈ মানে বিকিবলৈ নিব লাগিব। সিহঁতখন মানে মানুহ নাই বিকিবলৈ দিয়া, তো মই উঘালি কৰি বিক্ৰী কৰি দিম আৰু কিবা কিবি মোকো দিব চাগে। মই মানে চব কৰোঁ, মোৰ কামৰ কোনো হেৰি নাই, মানে সীমা নাই, চব যি পাওঁ তাকে কৰি যাওঁ। তো যাওঁ বোলক, চাই থাকক ভিডিঅ'টো আৰু ন বোলক। আৰু বন্ধুসকল মই মানে শ্বৰ্ট কাটিং মাৰি খুব ভাল পাওঁ। মই মানে সেইকাৰণে এই জেঠাইহঁতৰ বাৰীয়ে দিয়ে যাম আৰু সেইফালে মই শ্বৰ্ট কাটিং ৰাস্তাটোহে বেছি ভাল পাওঁ, মানে হয় নাই? বেছি দেৰিও নালাগে, সোনকালে পামগৈ, কামো মানে লছ নহয় বুলি কয় যেন সেইফালে। মই এদিন যেন জেঠাইহঁতৰ জেওৰাখনৰ কথা কৈছিলোঁ, এইখন ধুনীয়া জেওৰাখন এনেকৈ গুমাই দিছিলোঁ। আজি লাহেকৈ খোলোঁ, নহ'ব গালি দিব সিহঁতক মানুহে, গম পাইছে? আৰু বন্ধুসকল জেঠাইহঁতৰ বাৰীখন মানে ইমান ধুনীয়াকৈ চফা কৰি থৈ দিছে, মোৰ একদম দেখি মৰম লাগি গৈছে। আমাৰ বাৰীবোৰ ইমান লেতেৰা, মানে চুস্তি বুলি ক'বলৈ বেয়া লাগে হয় নাই? নিজকে চুস্তি বুলি ক'বলৈ জানো ভাল লাগে। সেইকাৰণে আমাৰ বাৰীখন লেতেৰা আৰু সিহঁতৰ বাৰীখন ইমান ধুনীয়া চিকিয়া কৰি থৈ দিছে। তো মই এতিয়া লেকচাৰ মাৰি থাকিলে দেৰি হ'ব, মই যাওঁ সিহঁতৰ ঘৰত। প্ৰথমতে শাকটো উঘালি লওঁগৈ। পালেং শাক, পালেং শাকত কি ভিটামিন আছে আপোনালোকে কমেণ্ট কৰি জনাব। বেলেগ কমেণ্টত লিখিব নালাগে পালেং শাকত কি ভিটামিন আছে, মই নাজানো, মানে এইটো কমেণ্ট কৰি জনাই দিব। এইটো হৈ গ'ল জেঠাইহঁতৰ ঘৰটো ধুনীয়াকৈ চূণ লগাই থৈ দিছে। আমাৰ ঘৰবোৰত গোটেই গোবৰ লগাই থৈ দিছোঁ। গোটেই গোবৰ, ইহঁতৰ ঘৰত একদম ধুনীয়া লাগিছে। তো এতিয়া মই মানে বিদ্যুৎ দাৰ ঘৰলৈ যাবলৈ হ'লে বিদ্যুৎ দাৰ ঘৰটো সেই পিছপিনে যাব লাগিব, এই ভঁৰালটো পিছপিনে আছে। তো জেওৰা জপনা পাৰ হৈ যাম আৰু নক'ব দেই, জেঠাইহঁতৰ ঘৰ মানুহে গম পালে মোক গালি পাৰিব। সিহঁতৰ ঘৰত গৈ পিনে মই মানে এতিয়া হেৰিটো শাকটো উঘালি লওঁগৈ, কাইলৈ মানে বিকিব লাগিব চাগে। আজিনো ক'ত সময় আছে, আজি পূৰা তেতিয়া চাগে 2টামান বাজিলেই নেকি। মই বিদ্যুৎ দাৰ ঘৰ আহি পাই গ'লো। ঘৰটো মানে এইটোৱে, মানুহ জানো ভিতৰত আছে পায়, মই চাই লওঁগৈ হয় নাই? ভিতৰলৈ গৈ লওঁ, তাৰপিছত মই মানে শাক উঘালিম। সেইফালে বাৰীত আছে শাক, এইফালে মই পিছপিনে দিয়ে গুচি আহিলোঁ। তো এইফালে মই ভিতৰলৈ সোমাই আহিছোঁ। এখন হৈ গ'ল বিদ্যুৎ দা ভাগৰ গাড়ীখন। ইয়াত কি লিখা আছে? জয়া অসম বুলি লিখা আছে। তো মই ভিতৰলৈ অকল এইফালে মানে মিস্ত্ৰীবোৰে পাকঘৰ বনাইছে হা। কোন আছে মই দেখুৱাই দিছোঁ। আমাৰ গাঁৱৰ মিস্ত্ৰী, মানে একদম বঢ়িয়া মিস্ত্ৰী। আপোনালোকৰ ঘৰত যদি কাম কৰিব লাগে তেতিয়াহ'লে আপোনালোকে মাতি দিব। এইফালে আপোনালোকক দেখুৱাই দিছোঁ, ৰ'ব মই অকণ সেইফালে ঘূৰি যাব লাগিব। এইফালে গ'লে মানে দেখি নাপাব। তাৰপিছত এইফালে আই আছে, মানে এই আইহঁতৰ ঘৰতে পালেং উঠাবলৈ আহিছোঁ। মানে আইও এতিয়া মোক সহায় কৰি দিব পালেং উঠোৱাত, হয় নাই আই? তেওঁ মই মিস্ত্ৰীকেইটা দেখুৱাই দিমগৈ ৰ'ব। আৰু বন্ধুসকল এইফালে মানে বিদ্যুৎ দা ক'ৰবালৈ যাবলৈ ওলাইছে, সেইকাৰণে মোক মানে শাক চাকবোৰ উঘালিব কৈছে, কাইলৈ বিকিবলৈ নিম। তো সৰুপথাৰত কাইলৈ দেওবাৰ বজাৰ আছে। আৰু এইফালে মই মিস্ত্ৰীকেইটাক দেখুৱাই দিওঁ, অকণ ওপৰত উঠি আছে নেকি। এইফালে আছে মিস্ত্ৰীকেইটা, ক'ত গ'ল? মই বিচাৰিয়ে পোৱাহি নাই মিস্ত্ৰীকেইটা। মিস্ত্ৰীকেইটা অকণমান ওলাই দিয়ক, এইফালে ওলাই দিয়ক। ক'ত আছে? এইফালে হৈ গ'ল কলিয়া দা। এইফালে কি কৰি আছে আপুনি? আৰু এইকেইটা মিস্ত্ৰী মই দেখিয়ে পোৱা নাই। এইফালে আছে, এইটো আমাৰ মমাই আছে, মমাই মানে কাম কৰি আছে। এইফালে বোলে টুণ্ডা আছে, টুণ্ডা ক'ত গ'ল? এইফালে আমাৰ মিস্ত্ৰী, এইফালে ওপৰত এজন আছে, এইজন আমাৰ হেড মিস্ত্ৰী এইজন। আৰু মানে দুদিনমানৰ পিছত মই যেন কাজিৰঙা যাম বুলি ভাবিছিলোঁ, হাতী চাবলৈ, হাতী ইয়াতে দেখি গৈছোঁ। মই মানে কাজিৰঙা নাযাওঁ বুলিয়ে ভাবিছোঁ 550 দি পিনে। তাৰপিছত এইফালে হৰিণা আছে, হৰিণা হাতী ইয়াতে দেখিলোঁ, কাজিৰঙা নাযাওঁ বুলিয়ে ভাবিছোঁ। কি কওঁ চাওঁ হয় নাই? ইমান দাম লৈছে 550 টকা টিকেট, ক'ৰবাত বাৰু ইমান দাম লয় নে বাৰু? আৰু পালেঙৰ বাৰীখন, এইখন কি ধুনীয়াকৈ পালেং একদম ধুনীয়া হৈ আছে। উঘালিম আৰু কাইলৈ মানে সৰুপথাৰ লৈ যাম। সৰুপথাৰ বজাৰ আছে কাইলৈ দেওবাৰ, আপোনালোকক ক'লোৱে কিমান কম। আৰু একদম পালেংবোৰ ধুনীয়া হৈ আছে। কি ভিটামিন আছে কিন্তু আপোনালোকে কমেণ্ট কৰি কওক, পালেঙত কি ভিটামিন আছে আপোনালোকে জানে? কমেণ্ট কৰি কমেণ্ট কৰক, কিন্তু জানে আপোনালোকে কৰক মুঠত। আৰু বন্ধুসকল মই যেন কৈছিলোঁ বিদ্যুৎ দা এফালে যাবলৈ ওলাইছে, কিন্তু এতিয়া নাযায়, অকণমান পিছত যাব বোলে। সেইকাৰণে কাম লাগি আছে। বিদ্যুৎ দা মানে ঘৰত এনেই নাথাকে, এতিয়া মানে ফ্ৰেঞ্চবিনত পানী দি আছে। দেখুৱাই দিছোঁ ৰ'ব আপোনালোকক, একদম ধুনীয়াকৈ কাম মানে ফ্ৰেঞ্চবিনত পানী দি আছে। ফ্ৰেঞ্চবিন আপুনি লগাইছিলে নেকি? এইফালে আপুনি লগাইছে বুলি কৈছে, কিন্তু কোনে লগাইছে সেইটোতো আমি দেখা নাই, কোনোবাই লগাইছে। মুঠতে সেইফালে পালেং চালেং ধুনীয়াকৈ আছে। এইফালে বিদ্যুৎ দা সেইফালে আহি গ'ল, মানে পালেং উঘালিবলৈ মোক সহায়। আৰু এইফালে আয়ে মানে পালেং উঘলাত একদম লাগি গ'ল। আয়ে পালেং উঘালিছে। আয়ে পালেং উঘালিছেনে? এইফালে আয়ে পালেং উঘালিছে। আয়ে মানে পালেঙে আৰু আয়ে মাছে বৰ ধুনীয়াকৈ বনায়। কেতিয়াবা খাবলৈ আহিব আপোনালোকো ইয়াতে। ময়ো মানে খাম কৈ আছোঁ আয়েক। পুখুৰীত মাছ ধৰিব লাগিব। ডাঙৰ পুখুৰী এটা আছে এই ছাইডতে, সেইটো ডাঙৰ পুখুৰী এটা আছে ছাইডতে। পুখুৰীত কেতিয়াবা মাছ ধৰিম আৰু পালেঙৰ লগত। আৰু বন্ধুসকল মানে আমাৰ ইয়াত পালেং উঘলা মানুহ আহি গ'ল। এইফালে জিতুমা উঘালি আছে, পূৰা পালেং চালেং উঘালি মোক সহায় কৰি দিছে আৰু এইফালে ধুনীয়াকৈ।
তো মই উঘালি কৰি বান্ধি কৰি লওঁ আৰু তাৰপৰা চাব দেই তো বন্ধুসকল মানে মই তাত শাক উঘালোতে অকণমান আন্ধাৰ হৈ গ'ল মই এই শাক এমুঠি লৈ আহিছোঁ ঘৰত খাবলৈ মানে তাত আৰু বান্ধি থৈ আহিছোঁ কাইলৈ বজাৰলৈ যাম তেতিয়াহ'লে আপোনালোককো দেখুৱাম বজাৰত সৰুপথাৰ বজাৰ যাম দেওবাৰ কাইলৈ তো আজিৰ ভিডিঅ'টো ইমানে আছিলে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ কৰি দিলোঁ বাই বাই